গুড মৰ্ণিং ফ্ৰেণ্ড। শুৱাৰ পৰা উঠি এয়া দেখিছে মোৰ ডিউটি আৰম্ভ, মানে বুবুক ধুনীয়াকৈ টাৱালখন দি মুখ মুচি দিয়া। এইটো হৈছে মোৰ সদায় ডেইলি ৰুটিনৰ ভিতৰতেই পৰে। আৰু এয়া তাইক চাওকচোন খাবৰ কাৰণে ৰেডি কৰি আছোঁ। যিহেতু নিজে নাখাই খুৱাই দিব লাগে, গৰম পানীয়ে তিয়াই থ'ব লাগে। কোমলিলে তাইক খুৱাই দিওঁ, নিজে চাহ খাওঁ মানে দেৰি কৰি, কিন্তু তাৰ আগতে তাইক খোৱাখিনি ৰেডি কৰিব লাগে। মই তাইক খোৱাখিনি তিয়াই থ'লোঁ আৰু বাহিৰতো পুচুকেইটা আছে নহয়, সিহঁতকো দিব লাগে, কাৰণ সিহঁতেও বাট চাই থাকে কিবা এটা খাবৰ কাৰণে। এয়া দেখিছে গোটেইকেইটা দৰ্জাখন খুলিবলৈ নাপাওঁ, এনেকৈ দৰ্জাৰ মুখত ৰৈ আছে। এতিয়া মাত্ৰ 4টাহে আছে, বাকীকেইটা ক'ৰবালৈ গ'ল। আৰু ভিতৰলৈ আহিলোঁ, ধুনীয়াকৈ গাখীৰতে একদম 1 কাপ চাহ ৰাতিপুৱা বনাই খাই লওঁ। চাহ মোৰ হৈ গ'ল ৰেডি, কাৰণ ৰাতিপুৱা আগতে কুকুৰ মেকুৰী চবৰে খোৱা চেছ কৰিলোঁ। তাৰপিছত নিজৰ কাৰণে চাহ বনালোঁ। আৰু আমাৰ এই বুবু দেখিছে, তাই গৰম লাগিছে, য'তে পায় ত'তে বহি আছে আৰু শুই আছে। তেনেকেই গৰম দিনকেইটা তাই কটাই, য'তে পায় ত'তে শুই থাকে আৰু জিভাখন চাওকচোন উলিয়াই আছে। ঘৰৰ কাম বন শেষ কৰি আহিলোঁ বাৰান্দালৈ। এয়া দেখিছে আমাৰ পুচুকেইটাৰো ইমান গৰম লাগিছে, য'তে ত'তে এনেকৈ গোটেইকেইটা পৰি আছে, মানে সিহঁতৰো বহুত গৰম আজি। এনেকেই দিনটো পাৰ কৰিলোঁ, গৰমৰ মাজেৰে দিনটো শেষ কৰি গধূলি সময়ত ওলাই আহিলোঁ অকণমান মাছ বজাৰলৈ, কাৰণ মাছ নিম বুলি মাছ ল'লোঁ। মাছ লোৱা হৈ গ'ল, ঘৰলৈ আহিলোঁ। ঘৰত আহি গা পা ধুই মেলি গধূলিৰ সময়ত আকৌ গোঁসাই ঘৰত চাকি বন্তি জ্বলালোঁ।